আৰু আজিৰ দিনটোত আমি ইয়াত এক বছৰত আমাৰ যিটো উপলব্ধি আমি কি কৰিব পাৰিছোঁ নোৱাৰিছোঁ সেইটো আমি ৰাইজক আমি দাঙি ধৰিম মই বিশেষকৈ ধন্যবাদ দিব বিচাৰিছোঁ আমাৰ সকলো ৰাইজক তেখেতসকলে আমাক এই এক বছৰ কাৰ্যকালত সকলো দিশৰ পৰা সহায় কৰিলে আজি ইয়াত শ্বহীদসকলক আমি সকলো স্মৰণ কৰিবলৈ আহিছোঁ শ্ৰদ্ধাঞ্জলি জনাবলৈ আহিছোঁ এই শ্বহীদসকলৰ কাৰণে আজি বড়োলেণ্ড যিটো গঠন হৈছে আৰু আমাৰ ভাষা সংস্কৃতি অস্তিত্ব ৰক্ষণাবেক্ষণ দিয়াত আজি যদি আমি সফল হৈছোঁ এই শ্বহীদসকলৰ কাৰণে গতিকে শ্বহীদসকলে স্বৰ্গত যাতে সদায় শান্তিৰে থাকিব পাৰে ইয়াৰ কাৰণে আমি প্ৰাৰ্থনা কৰিছোঁ আৰু তেখেতসকলৰ পৰিয়ালবৰ্গলৈ এটা ইতিমধ্যে ঠাই এটা আইডেণ্টিফাই কৰা হৈছে তাত তেখেতসকলৰ আগৰ NDPৰ যিখিনি নেতা বা শ্বহীদ এনেকুৱা এটা কিবা কেম্পাছ এটা বনোৱা হ'ব আৰু যিটোৰ কাৰণে ইতিমধ্যে আমি বহুতখিনি কথা চিন্তা চৰ্চা কৰিছোঁ মাটিয়াৰ ফেমিলিৰ কাৰণে যিটো এক্সপ্ৰেছা দিব লাগে ইয়াৰ কাৰণে আমাৰ তাত কিছুমান ফাণ্ড আছে কিন্তু সেই ফাণ্ডটো অলপ কম কাৰণে আমি দিয়া নাই আমি আশা কৰিছোঁ অসম চৰকাৰে ৰিহেবিলিটেশ্যনটো সম্পূৰ্ণ কৰাৰ পিছত মাৰ্টিয়াৰ ফেমিলিৰ যিখিনি আমাৰ এক্সপ্ৰেছা দিব লাগে সেইখিনি মুকলি কৰি দিব